হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তাৰমানে এতিয়া নলবাৰীত আহিছোঁ আজি, অলপমান কিবা কামো আছে। তো ফাৰ্ষ্ট তাৰমানে গাড়ীখন ছাৰ্ভিচিং কৰা কাম আছে। মই স্কুটি এখন নতুনকৈ লৈছোঁ, তো গাড়ীখন ফাৰ্ষ্ট ছাৰ্ভিচিং কৰি লওঁ, তাৰপিছত নলবাৰী টাউনত যাম, কিবা কাম আছে। তো গাড়ী চব দেখি আছোঁ, ঘৰে গৈছোঁ, চাই থাকোঁ। ফাইনেলি ডিলাৰ আহি গ'লোঁ, তো আমাৰ ছাৰ্ভিচিং কৰিব আহিলে তো কিমান নেকি বঢ়িয়া কৰি আমি একদম টেনশ্যন ল'ব নালাগে, অলপ ৰেষ্ট লওঁ। তো গাড়ী এবাৰ উঠাই দিছে, চাওক এইবাৰ গাড়ী উঠাই দিছে। তো আজি গাড়ী কিনবিনে আহিব কিনবিনে আহিব একদম কিনবিনে একদম টেনশ্যন ল'ব নালাগে। তো কি এখন লিটাৰ আহিব যাওঁ নেকি দূৰ যাওঁ এই আমি শ্বিলং একদম য'তে যায় আপোনাৰ ইচ্ছা টেনশ্যন ল'ব নালাগে। বাকী প্ৰব্লেম হৈছে মই আছোঁ এখন কৰিলে হ'ল একদম কামত যায় আজি বাকী যি কি নহওক একদম মানে একদম পাক্কা আৰু আগতে পাইছে একাই দিছোঁ গাড়ীৰ কামটো তো বঢ়িয়া কৰি দিবা। তো মানে কি আৰু গাড়ীখন গাড়ী বঢ়িয়া কৰিব কামটো একাই দিলোঁ। তোমাৰ কি তুমি হৈছে নেকি গাড়ী ভাবি 3 নম্বৰ ন বাকী ভাল পাইছা গাড়ী চাড়ী বঢ়িয়া আছে। তুমি ক'ত দিছা নেকি ই ক'ত দিছি না ই ক'ত দিছি ই ভাল কিন্তু জানেই হয়নে জানো না শিকি আছো আৰু ক'ত জানি কৰি আছো যি আহে তাকে প্ৰব্লেমবিলাক চাই আছো শিকি থাকিলে হ'ল আৰু শিকি হ'লে পাৰোঁ দা মই জানো কাৰণ আগৰ হেৰি কৰিছোঁ না পাৰোঁ মই ডেইলি দুটাকে পাৰোঁ পুৱা এটা ভাত খাই গধূলি এটা পাৰিম দেখছি না গাড়ী কমিতে কৰি লাগে আৰু যদি কিবা গাড়ী কাম চাম লাগে দিয়ে দি গেছ লাহেকে দিয়া হ'ল মই আছোঁ টেনশ্যন ল'ব নালাগে কমৰাপাৰ তামোলপুৰ দিয়ে দি গেছ আহি যাব গাইছ মোৰ নামটো ত্ৰিনয়ন বৰ্মন। তো মানে কি মোৰ গাড়ীখন ছাৰ্ভিচিং কৰা হ'লে চাই এতিয়া ধুই আছে কিন্তু বঢ়িয়া চিকচিকা হৈ যাব গাড়ী আৰু মানে কি এটা আহিলে এটাই ভাল মানে কি এতিয়া সোনকালে হ'ব ছাৰ্ভিচিং গাড়ী নাথাকে ইয়াতে তো মোৰ খান হালহলকৈ দিলাই কৰি তো সেই ভাল বাকী যি কি নহওক এতিয়া গাড়ীখন লৈ মই এতিয়া নলবাৰী টাউনত যাওঁ তাতে দুই এটা কাম আছে তো গাড়ী যিহেতু বঢ়িয়া চাই থাকক। তো গাইছ নিচান ঘৰ পালোঁ এতিয়া নিচান আছে না ঘৰ চাওঁ ৰ'ব অ' নিচান আছ আহা এতিয়া মানে মানে হেৰি কয় নাই ভিডিঅ'টো কাকো যাম আকৌ কয় নাই মানে এতিয়া গাড়ী চাব যাম গাড়ী গম পাইছোঁ এটা কোৱা নেকি এই এটা কয় নাই গতিকে কাম থকা লৈছোঁ তো গাড়ীতে আমি গাড়ী ডিলাৰত যাম আৰু এটা বস্তু চাব লাগিব ফ্ৰিজ এটা চাব লাগিব আখালে যাম বোলা তো গাইছ চলাও না কিমান চলা চলা এইটোৱে ভাল লাগছে এতিয়া নলবাৰী KTM ডিলাৰ আহি পালোঁ আমি এতিয়া মই ডিউক 250 খান চাই আছোঁ মানে চলে বনাইছিলোঁ এখন গাড়ী তো নাই চাই আছোঁ ৰ'ব গাইছ এতিয়া একবাৰ টেষ্ট ড্ৰাইভটো লৈ আহিব ৰ'ব। কেনে লাগছে চলে তো ফাইনেলি বাইক চাইক চালোঁ আমি তো KTMৰ ডিলাৰতে আহিলোঁ আমাৰ দাদাটো অলপমান হেল্প কৰি দিলাক টেষ্ট ড্ৰাইভ গোটাই ল'লোঁ আৰু এই বাইদেউ আছে এই বাইদেউ যা বাই বাই তো আহিম মই বাইক মানে এখন চালোঁ 250 খান তো বাকী এনে ভালেই লাগছে লুকছটো এতিয়া চাওঁ আৰু কি কৰোঁ বাকী আছে কিবা কিবি এইগিলা 390 200 তো যি কি নহওক বাইক এখন ল'ম ইয়াৰ পৰাই ল'ম তো মানে দুদিনমান দেৰিকৈ ল'ম আজি জাষ্ট টেষ্ট ড্ৰাইভ কৰিলোঁ আৰু চাব আহিলোঁ তো গাইছ ভিডিঅ'টো বঢ়িয়াকৈ চাই থাকক। তো আহি নিচানৰ ভোক লাগি বোলে মানে ফুচকা খাই বিৰাট ভাল পাই খাই হা অঁ খুৰা এই দুটা বেছিকৈ দিব তাক খাই ল হা বা চাওঁ তাক কি লাগে তোমাক কি লাগে শুকনা লাগে না শুকনা তো গাইছ কাম চাম হল বল নলবাৰীত চব তো এতিয়া মানে ঘৰ আহি পালোৱে তো আৰু ভিডিঅ'টো বেছি লাম্বা নকৰোঁ তো এখানে আছিল যদি ভাল পালাক ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব গাইছ তো বাই বাই নেক্সট ভিডিঅ'ত আৰু লগ পাম।